সকলোকে নমস্কাৰ। আজি আমাৰ 9 নম্বৰ দিন। আজি আমি পোৱালিখিনিৰ কাৰণে অলপ ঠাইখিনি বঢ়াই দিছোঁ, কাৰণ এই ঠাইখিনি অলপ সৰু হৈছিল। এতিয়া আমি অলপ বহল কৰি দিছোঁ যাতে পোৱালিখিনি ভালদৰে ঘূৰা ফুৰা কৰিব পাৰে। পোৱালিখিনিৰ গ্ৰ'থ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাই যাব। আজি আমি পানীৰ লগত বিমাৰেল মিহলাই দিছোঁ, আৰু আপোনালোকক আগতে দেখুৱাইছোঁৱে বিমাৰেল কিদৰে দিব লাগে। আৰু বাকী বেলেগ একো ক'ব লগা নাই, সকলোখিনি ঠিকেই আছে। এনেদৰে পোৱালিখিনি ভালদৰে ঘূৰা ফুৰা কৰি আছে, যিহেতু আমি ঠাইখিনি বহলাই দিছোঁ। আজিলৈ এইখিনিয়ে, আৰু আপোনালোকে চাই যাব আৰু কি হয় পিছলৈ। আপোনালোকৰ যদি কিবা সুধিব লগা থাকে তেতিয়া আমাক কমেণ্টতো সুধিব পাৰে, নাইবা কলো কৰিব পাৰে। ডিছক্ৰিপশ্যনত আপুনি নাম্বাৰ পাবই, ফোন নাম্বাৰ।